শান্তিৰ কাৰণে এইটো ক'ব যাতে আমাৰ ইয়াতে দুটা জনগোষ্ঠীৰ মাজত যেনেকে বড়ো আদিবাসী সান্তালী জনগোষ্ঠীৰ মাজত যিটো গোষ্ঠীগত ৰূপ এটা ধাৰণ দেখা গৈ আছে এই যাতে ৰূপটো যাতে বিয়পি নপৰে বেছিকৈ আৰু আমি কিছুমান অঞ্চলত আমি বড়ো আৰু সাঁওতাল জনগোষ্ঠীয়ে মানে গাঁও অঞ্চলত আমি মানুহবিলাক বুজাইছোঁ যাতে ইয়াতকৈ বেছি ডাঙৰ ৰূপ ধাৰণ নকৰে আৰু আমি এইটো কওঁ এইটো গোষ্ঠীগত সংঘৰ্ষৰ ৰূপত লৈ পেলাই আমাৰ কোনো লাভ নহ'ব 1% কোনো লাভ নহয় গতিকে ইয়াতে সকলোৱে সংযম হওক আৰু যিবিলাক বাহিৰৰ পৰা মানুহ আহে তেওঁলোককো কেনেকৈ আমি বাধা দিব পাৰিম এইটো আমি দুয়োটা জনগোষ্ঠী মিলি আমি এইটো কাৰ্যসূচী বা হাতত পথা ল'ব লাগিব আৰু পদক্ষেপ ল'ব লাগিব আৰু এই ঘৃণনীয় কামটো আমি বিয়পি পৰাব দিব নালাগে আমাৰ এই কাৰিগাঁও সাহিত্য সভা অফিসত কেন্দ্ৰীয় সমিতিৰ যি অফিস আছিল এই অফিসৰ সন্মুখত আজি থিয় হৈ আমাৰ এই কাৰিগাঁৱৰ যিটো সান্তালী সাহিত্য সভা অফিস ক্ষতি হৈছে এই ক্ষতিৰ সম্পৰ্কে আজি আপোনালোকে এই সংবাদ মেলত জনাব বিচাৰিছোঁ যে যিটো 19 তাৰিখত এই কাৰিগাঁৱৰ গৌৰীনগৰ গাঁৱত যি ঘটনা হৈছে দুটা ফৌজৰ মাজত আৰু এই দুটাই ফৌজৰ মাজত মাৰপিট হৈ এজনে মৃত্যু হৈছে তাৰ লগতে পিছদিনা আৰু এজন মৃত্যু হৈছে এই দুটা ফৌজৰ মাজত কাজিয়া বা মাৰপিট এইটো আমি অসম সান্তালী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ মই সম্পাদক হৈ মই গৰিহণা জনাইছোঁ আৰু এইটো অতি নিন্দনীয় এনেকুৱা হ'ব নালাগিছিল কিন্তু হৈ যোৱাটো হৈ গ'ল কিন্তু এতিয়া আৰু এই যোৱা 19 তাৰিখত যিটো হৈছে সেইটো হৈ গ'ল আৰু এইটো নিন্দনীয় আছিল আৰু যোৱাকালি যি 20 তাৰিখ আছিল সেই 20 তাৰিখত আমাৰ এই কাৰিগাঁৱৰ যিটো আমাৰ সান্তালী সাহিত্য সভা ভৱন এইটো যোৱাকালি দুষ্কৃতিকাৰীয়ে সম্পূৰ্ণ জিলা সমিতিৰ যিটো অফিস আছিল এইটো জ্বলাই দিলে আৰু কেন্দ্ৰীয় সমিতিৰ যি অফিস আছিল সান্তালী সাহিত্য সভা অফিস এইটো সম্পূৰ্ণ জ্বলাই দিছে আৰু এই সাহিত্য ভৱনত যিমান আছিল সা সৰঞ্জাম এই যিটো আছিল তাতে বহুতো সম্পত্তি আছিল টেবুল চেয়াৰ আৰু খাতা পত্ৰ বহুত আছিল অফিসৰ কাগজ পত্ৰ এইবিলাক সব জ্বলাই দিছে লগতে আমাৰ এই জিলা সমিতিৰ অফিসত স্কুলত পঢ়া ল'ৰা ছোৱালীৰ কিতাপ কমেও 10 লাখ টকাৰ এইটো জ্বলি গৈছে আৰু আমাৰ সাহিত্য ভৱন অফিস আছিল এইটো কমেও 50 লাখ টকাৰ ক্ষতি হৈছে আমি চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ আমি এই ক্ষতিপূৰণটো আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে এই ক্ষতিপূৰণটো আমাক দি দিয়ে আৰু এই যিটো দুটা সাম্প্ৰদায়িকৰ যিটো সাম্প্ৰদায়িকতা বিশৃংখল সৃষ্টি হৈছে এইটো আমি নিন্দা জনাইছোঁ আৰু দুষ্কৃতিকাৰীসকলক ধৰি চৰকাৰে প্ৰশাসনে ধৰি সিহঁতক উচিত শাস্তি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ ইয়াতে যোৱা 19 তাৰিখত যিটো ঘটনা ঘটিছে বড়ো আদিবাসীৰ মাজত এই ঘটনাটো অতি নিন্দনীয় আৰু ঘৃণনীয় আৰু ইয়াৰ কেন্দ্ৰ কৰি অন্য স্থানত যিবিলাক আক্ৰমণ হৈছে যেনেকৈ আসাম সান্তালী সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয়টো আক্ৰমণ কৰিছে বহুত নষ্ট কৰিছে ইয়াত থকা চেয়াৰ টেবুল অন্যান্য আমাৰ কাগজ পত্ৰ আছিল এইবিলাক সব জ্বলাই ভস্মীভূত কৰিছে লগতে আমাৰ সান্তালী সাহিত্য সভাৰ জিলা কাৰ্যালয়ত আমাৰ কিতাপ আছিল ছাত্ৰ ছাত্ৰীবিলাকৰ মানে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ যিটো কিতাপ পত্ৰ ইয়াতে ৰখা হৈছিল এইবিলাক গোটেই জ্বলাই ভস্মীভূত কৰিছে ইয়াত বৃহৎ ক্ষতি হৈছে গতিকে আমি এইটো দাবী জনাওঁ চৰকাৰৰ ওচৰত জিলা উপায়ুক্তৰ ওচৰত যাতে এইটো অতি সোনকালে এছেছমেণ্ট কৰি ইয়াৰ ক্ষতিপূৰণটো তেওঁলোকে আমাক বুজাই দিয়ে